স্বাগতম জনাইছোঁ টু টেকনিকেল ব্ৰাদাৰ ইউটিউব চেনেললৈ। মই প্ৰণৱ আৰু মই সুমন। আজি ভিডিঅ'টো বনাইছে পিংকুৱে। বলক পিংকুৱে কি কয় শুনিছ? এইটো হ'ল পিংকু। হেল্ল' মোৰ নাম পিংকু। মই আজি বাগানটি থাকাতে প্ৰণৱ দাই আৰু সুমন দাই ডাঙা মাৰি লৈ আহিছে। মই এফাই নুগুছিলো, যেতিয়াই ক'লাক যে আজি বোলে ৰাইজৰ মাজত আনব মোক, সেইকাৰণে আহিলো মই। বলক ভিডিঅ'টো আমি दिल 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 है दीवाना खो गया रे। কি যে কল বৈদ্য ফূৰ্তিত থকা হেন লাগছে। ওয়ে আজি মোৰ গাৰ্লফ্ৰেণ্ডটো মোৰ লগত ডিনাৰত আহিব। তয়ে ভাল কাম কৰছা, বিয়া বাৰু কৰা নাই। মই বিয়া বাৰুত খালি বৰ জালাগালাত পৰছোৱে। কিয় কি হ'ল? কি আর কম, বল লাঞ্চত যাই গৈ আছো। ক কি খাবি? অৰ্ডাৰ দি দিওঁ সোনকালে। আজি মাংসকে অৰ্ডাৰ দি নেকি? বহুত দিন হলে এগুলা খাবাই পোৱা নাই। তিলটো যে কি ৰান্ধে, একদিন নিমখ বেছি হয় আর একদিন কিবা বেছি হয়, খাই হন্দাও সোৱাদ নালাগে। ওয়েটাৰ 2 প্লেট মাংস ভাত লৈ আহিবা। ভাই তই চাই চিন্তি বিয়া পাতে নকৰবি দেই, যি ভাল পাইছা সেইটোকে আনিবি। কিয় কিয় চাই চিন্তি বিয়া পাতবা নোৱাৰি? দেখা নাই মোৰ কি অৱস্থা হৈছে। যিদিনা চাবা গেছো মাকে কয় মোৰ ছোৱালীটো কি নৰে, ভাত ৰান্ধবা পাৰে, মাংস বনাব পাৰে, কাপোৰ ধুবা পাৰে, ইডাল পাৰে একোৱে নৰে ঘণ্টাই। ইমানে আলছে না তোৰ তিৰিটো, সিখিনি কামো কৰি দিবা নৰে? সিগিলা কাম কৰিয়ে পোৱা নাই কোনোদিন, খালি ঘুমাইছে টিভি চাইছে সেইখিনি। এতিয়া সেই যে অলপ যে ৰান্ধা বাঢ়ি করবো, কাপোৰ কানি ধুব, সেইগিলা মেলে নাই। ঐ আজি অলপ সোনকালে যাম দে ডিউটিৰ পৰা, কালি এক জাগাত লৈ যাব লাগিব গাৰ্লফ্ৰেণ্ডটোক। ক'ত যাবি? নাজনা তই কালি কি দে? কালি দেখোন ভেলেণ্টাইন্স ডে। তইতো খালি ভেলেণ্টাইন্স দিনাহে গাৰ্লফ্ৰেণ্ডটোক লৈ যা। মোৰ তোক যিকেইটা ডে আহে, এই বোলে ভেলেণ্টাইন্স ডে, এই বোলে কিছ ডে, কিবা ডে, এই সব কেইটা ডেতে সেই হোটেলত লৈ লাগে। যিমানখিনি ইনকাম কৰো তাৰ 90% সেই এই ডে কেইটাত খুৱাতে যায় মোৰ। সি যিকোনো ডে আহিলে কিয় বা ইমান ফূৰ্তিত থাকে, আহিবৰ কাৰণে খুব এক্সাইটেড হৈ থাকে। কই বলা বলা যাওঁ, আজি বোলে এই বোলে হেৰি দে কিবা দে। দে ভালে হৈছে, দে বল খাই দে, সোনকালে যাব লাগে বল। হেৰি শুনছে না, প্ৰেছাৰ কুকাৰত আলু খোৱা ভাতখিনি বহাই দিয়কচোন, মোৰ বৈধ্যজৰ এটা হাগা লাগছে। পাকঘৰত আহাটোৱে ভুল, আহিলো পানী খাবা, কি কামত ফাঁচা দিলাক মোক। হে ভগৱান, কি তিৰি বিয়া করলো মই। কিংকে বা চিটি মাৰে, 5-10টা মান চিটি মাৰি থম আৰু ভাত যি হয় হ'ব। আজিকালি নেল পলিচৰ দাম ইমান বাঢ়ি গেল, এটা নেল পলিচৰ 300 টাকাকে লয়, কেনেকে চলিম? ৰান্ধা হৈছে, বলা খাব লাগে। ইমান সোনকালে ৰান্ধলাক আপুনি? আপুনি বহুতখিনি জানে কাৰণেতো আপোনাক ৰান্ধবা দিওঁ মই। উল্টাই পাল্টাই মৰম দেখুৱাব নালগে চব। হেই আপুনি মোক ইমান মৰম কৰে মই জানাই আছিলো, ৰান্ধি বাঢ়ি খুৱাই। অলপ বহকচোন, দুটা এটা কথা কওঁ। অলপমান ইফালে আহি বহক, মই কিবা বেলেগ ঘৰৰ ছোৱালী নেকি? আপুনি মোক ইমান মৰম কৰে না, কালি এক জাগাত লৈ যাব লাগিব মোক। ক'ত লৈ যাব লাগে কালি? কিয় নাজনে আপুনি? কালি দেখোন ভেলেণ্টাইন্স ডে, কালি হোটেলত লৈ যাব লাগিব। সেইকাৰণে তেল মাৰি আছা? ক'বাত লৈ যাব লাগিব না? দে হ'ব দে, খাই দে লওঁ, বহুত ৰাতি হৈছে, কালিতো কালি দেখা যাব। আজি খাই বৰ হট লাগছে দেই। তুমি যদি এনেহেন ঘৰত ৰান্ধবা পাৰলা হয়, মোৰ হোটেলৰ খৰচখিনি বাচি গেলা হয়। ইমান ধুনীয়াকে যদি ৰান্ধবা পাৰলো হয়, আপনি আৰু মোক হোটেলত আনলাক হয় নাকি? মোৰে দুনিয়াৰ কষ্ট হলা হয়। কি ভালে কৈছো। আইসা গেলে আর কি করবো, সেইখিনি বুদ্ধি। হেৰি শুনছে না, এই যে আমি ভেলেণ্টাইন্স দিনা খাবা আইছো, ভেলেণ্টাইন্স ডে, প্ৰপ'জ ডে, হাগ ডে, তাৰপিছত বোলে আহে ব্ৰাদাৰ্স ডে, চিষ্টাৰ্স ডে, মাদাৰ্স ডে, আৰু কিবা কিবি ডে থাকে। তেনেহলে ৱাইফ ডে আৰু হাজবেণ্ড ডে কিয় নাহে? নাজনো কিয়, সিটো লাগে নেকি? সিটো হলে মই কিন্তু পাৰবা নেৰে, সিটো নাজনো কেই তাৰিখে। সিটো আমিয়ে সৃষ্টি কৰা নেকি? মানুহবিলাকে সিটো পালন নকৰে, ৱাইফ ডে আৰু হাজবেণ্ড ডে আমিয়ে পালন কৰিম দে। হ'ব তোমাৰ ইচ্ছা, কিন্তু কেই তাৰিখে সেইটো পালন কৰবা কোৱাচোন? আপোনাৰ জন্ম তাৰিখ কিমান? মোৰ জন্ম তাৰিখ 28 আগষ্ট। হ'ব দে, সেইদিনা আমি হাজবেণ্ড ডে পালন কৰিম। আৰু তোমাৰ জন্ম তাৰিখ কিমান? মোৰটোতো নাজানো, পিছে এনে এটা আইডিয়াতে দি দিওঁ দিয়া। এপ্ৰিলৰ 9 তাৰিখ দি দিওঁ দিয়া, হ'ব দিয়া। এপ্ৰিলৰ 9 তাৰিখে ৱাইফ ডে পালন কৰিব, আৰু আগষ্টৰ 28 তাৰিখে হাজবেণ্ড ডে পালন কৰিম। হ'ব দিয়া, তুমি খাই থাকাচোন, মই বিলটো দি আহোঁ। কি যে আৰাম হ'ল,
আৰু 2 দিন দিয়ে বাঢ়ি গেল বছৰত 100টামান দিয়ে থাকে তাৰে 200 পইচা 2 দিন ঘৰত ৰান্ধিম আৰু 100 দিনে হোটেলত খাম কি মজা হেৰি মই হাতখন ধুই আহো দে মিছা কথাটো কৈ কামত লাগছে ৱেব ডে হ'ল 3rd Saturday in এপ্ৰিলৰ আৰু হাজবেণ্ড ডে হ'ল Sunday 20 ছেপ্টেম্বৰ মই মিছা কথাটো কৈ কামত লাগছে কাৰণ মোৰ যেতিয়া বাৰ্থডে সিদিনা হাজবেণ্ডে কৈছো দুটা খৰচ একেদিনে হৈ যাব না সেইকাৰণে বনাই দিছো এইটো মিছা কথা তো বন্ধুসকল তো ভিডিওটো চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মোক লগ পাই থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব